কিছুমান মানুহে যে কয় নে যে মহিলাই কেৱল পৃথিৱীত জন্ম দিয়ে, জীৱনটো যে আছে না সেইটো কেৱল মহিলাই আনে। মহিলাৰ যে দেহটো আছে না, সেইবিলাক অংগ প্ৰত্যংগ আছে, সেইটো না এটা জীৱন ক্ৰিয়েট কৰে। কিন্তু এই তথ্যবিলাক যে একদম মিছা। ধৈৰ্য ধৰা, মই তোমাক কাৰেক্ট কৰি দিওঁ। হয়, মহিলাই কেৱল জন্ম দিয়ে, কিন্তু এই যে জীৱনটো দিয়ে না, সেইটো পুৰুষে দিয়ে। কিয়নো পুৰুষৰ যে টেষ্টিকেলছ থাকে না, বৰ্তমান সময়ত এজন পুৰুষ তুমি লৈ আহা, তেওঁৰ টেষ্টিকেলত 80 বিলিয়ন লিভিং ফৰ্মছ থাকে। কিন্তু মহিলাৰ যে এক্স বিলাক আছে, সেইবিলাক তেতিয়ালৈকে মৰা যেতিয়ালৈকে এজন পুৰুষে এই যে লিভিং ফৰ্মছ বিলাক আছে না, তেওঁৰ এগত যেতিয়ালৈকে দি নিদিয়ে, তেতিয়ালৈকে তেওঁৰ যে মহিলাৰ যে এগ বিলাক আছে না, সেইবিলাক মৰা। পুৰুষ এজনে সেই লিভিং ফৰ্মছ বিলাক মহিলাৰ গাত এৰি দিব লাগিব, তেতিয়া এটা লাইফ এই পৃথিৱীলৈ আহিব, নহলে নাহে। ইয়াৰ উপৰিও মহিলাৰ দেহত না কেৱল এটা ক্ৰমজম থাকে, এক্স ক্ৰমজম, কিন্তু পুৰুষৰ দেহত দুটা ক্ৰমজম থাকে, এক্স আৰু ৱাই। সেইবাবে আমি পুৰুষে নিৰ্ধাৰিত কৰো যে বেবিটো যে হ'ব না, সেইটো মেল হ'ব না ফিমেল হ'ব। সেইবাবে মহিলাসকলে তেওঁৰ যে দেউতাক আছে না, তাক ধন্যবাদ দিয়া উচিত যে তেওঁ না তাইক এই পৃথিৱীলৈ আনিছে। কিয়নো তাৰ যে মাক আছে না, তেওঁ কেৱল জন্ম হৈ দিছে, কিন্তু এই জীৱনটো যে দিছে না, সেইটো তেওঁৰ দেউতাকে দিছে। সেইকাৰণে আমি মাক আৰু দেউতাক দুয়োকে উচিত সন্মান দিয়া উচিত। জন্ম দিয়াটো এটা 50-50 পাৰ্টনাৰশ্বিপ, কাৰণ এজনে অকলে একো কৰিব নোৱাৰে। সেইবাবে আমি যে সন্মানটো আছে না, দুয়োজনকে সমানে দিয়া উচিত। এজনক ভগৱান বনাই দিম আৰু এজনক নেগলেক্ট কৰিম, সেনেকে নহ'ব। কিয়নো মাকে যিমান কষ্ট কৰে, দেউতাকে সিমান কষ্ট কৰে। এজনে অলপ পেইন বেছিকে সহ্য কৰে, আনজনে সেই পেইনটো না বেলেগ চাইডে দি পায়। সেইবাবে দুয়োজনকে সমান সন্মান দিয়া উচিত, কাৰণ দুয়ো মহান।